যদি এইটো নকৰে তেতিয়াহ'লে তদন্ত দিয়া নাই বুলি আমি ধৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে তদন্ত দিয়া নিশ্চয় এইবুলি আমি ধৰিব লাগিব। সেইকাৰণে মোৰ চাদা চিটি কথা একদম চিবিআই তদন্ত লাগিব। মই ভাবোঁ যে এইটো অকল মূল কথা নহয়, যিকোনো এজন মানুহক সোধক হয়নে নহয় আপোনালোকে চিবিআই লাগে নে নাই? CID তদন্তে কি কৰিব কওক? সেইকাৰণে আৰু দ্বিতীয় কথা জুবিন দাক এদিন ৰখাত পাৰিলে আৰু তেওঁক এটা ঘৰত ধুনীয়াকৈ ৰাখি দিব লাগে যাতে জুবিন দাৰ গানবিলাকেই নহয়, জুবিন দা অসমীয়া জাতিৰ আটাইতকৈ স্পষ্টবাদী। আপুনি অসমত কোনোবা অপেনলিয়ে মই লগুণ চিঙিলে ক'ব পৰা মানুহ আছে নেকি? অনুবাদী চিন্তা চেলেঞ্জ কৰিব পৰা মানুহ আছে নেকি? এই মোৰ জাতি নাই বুলি ক'ব পৰা মানুহ আছে নেকি? মোৰ ধৰ্ম নাই বুলি ক'ব পৰা মানুহ আছে নেকি? হয়নে নহয়? জুবিন দাৰ বাহিৰে এই হিমন্ত বিশ্ব শৰ্মাৰ আগতে মানে মই শব্দবিলাক নকওঁ, তেওঁ উভতমান পাতি দিব পৰা মানুহ কোন আছে? মুখ্যমন্ত্ৰী এজনৰ আগত তাৰমানে অসমীয়া জাতিৰ খংবিলাক জুবিন দাই চাদা চিটিত প্ৰকাশ কৰি দিব। তেনেকুৱা এজন মানুহক আমি চিৰদিন সংৰক্ষণ কৰিম। সেইকাৰণে মই এদিন